নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈকে প্ৰিয় মিষ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰিয় মিষ্টাৰৰ এই ভিডিঅ'টো হৈছে লখিমপুৰ জিলাৰ আজাদ অঞ্চলৰ এখন বৃহৎ বজাৰৰ দৃশ্যাংশ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ ভুলতো নাপাহৰিব। এতিয়া ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই আমি বৰ্তমান সোমাব লৈছোঁ লখিমপুৰ জিলাৰ আজাদ অঞ্চলৰ এখন বিশেষ বজাৰ। এখন মঙলবাৰ আৰু শনিবাৰে বহে। আজি বিহু উপলক্ষে আজিৰ পৰা ইয়াত আমি সোমাব লৈছোঁ। বহুতো মানুহৰ ভিৰ দেখা গৈছে। প্ৰায় ইয়াত 1 লাখৰো অধিক মানুহ হোৱা দেখা যায়। এয়া আমি ইয়াত সোমাই গৈছোঁ আজাদ বজাৰলৈ। বৰ্তমান আমি চাইকেলখন আমাৰ পাৰ্কিং কৰি লওঁ। এয়া বৰ্তমান সমূহ অসমবাসী ৰাইজক আমি দেখুৱাব বিচাৰিছোঁ লখিমপুৰ জিলাৰ আজাদ অঞ্চলৰ এখন বৃহত্তম বজাৰ। প্ৰায় 1 লাখৰো দৰ্শকৰ ভিৰ দেখা যায়। আজি যথেষ্ট দৰ্শক। চাৰিওফালে কেৱল মানুহ মানুহ মানুহ। এতিয়া আমাৰ কেমেৰা পাৰ্চন দীপুৱে দেখুৱাব। বন্ধুসকল, এতিয়া আমি বজাৰৰ মাজভাগলৈ যাওঁ বলক। বজাৰৰ মাজত কি কি পাচলি, মাছ, মাংস সামগ্ৰী বিক্ৰী কৰা হৈছে আমি চাওঁগৈ বলক। ইয়াত বিক্ৰেতাসকলে বস্তু বিকিছে আৰু ক্ৰেতাসকলে কিনিছে। যথেষ্ট লোকৰ সমাগম দেখা গৈছে। বহুতো লাখ লাখ মানুহৰ ভিৰ দেখা গৈছে। এইখন এখন বৃহত্তম বজাৰ। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰম্ভ কৰিম নেকি? ইউটিউবত দিব কৈ আছোঁ। বৰ্তমান মাইকী মানুহ ঘৰত বজাৰতে যাওঁ হা।
দৰ্শকসকল, যিহেতু মই বৰ্তমান খোজকাঢ়ি আছোঁ, সেই হেতুকে ভিডিঅ'টো অলপ লৰাহলৰি হৈছে আৰু ভিডিঅ'টো যিটো মোৰ বৰ্তমান কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, তাৰ কাৰণে মই দুখিত। গতিকে ভিডিঅ'টো আপোনালোকে সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো আৰু দৃশ্যাংশ আছে, আপোনালোকে শেষলৈ চাই যাওক। ধন্যবাদ। যাম ৰ গাহৰি খালো বন্ধুসকল, এতিয়া আমি আগবাঢ়িছোঁ অন্য এখন বজাৰলৈ। এইখন হৈছে এখন মহিলাৰ বজাৰ। যিহেতু বৰ্তমান সময়ত মহিলাৰো পিছ পৰি থকা নাই, এই হেতুকে মহিলাসকলে যিসমূহ বস্তু ঘৰত তৈয়াৰ কৰিছে সেইসমূহ তেওঁলোকে ইয়াত বিক্ৰী কৰিবলৈ আহিছে। ইয়াত বহুতো ধৰণৰ সামগ্ৰী লগত লৈ আনিছে, কাপোৰ কানি বিকিব আনিছে, নাচনীৰ গহনা সকলোবোৰ আনিছে। তেওঁলোকে পিঠাৰ পৰা আদি কৰি বৰা চাউল সকলো বস্তুৱে আনিছে। জেতুকা আনিছে, তেওঁলোকে কাপোৰ আনিছে বিক্ৰী কৰিবলৈ। এতিয়া বৰ্তমান আজাদৰ বজাৰত মহিলাৰো ভিৰ দেখা গৈছে। এনেদৰে বৰ্তমান বহুতো লোকৰ সমাগম দেখা গৈছে। এয়া হৈছে লখিমপুৰ জিলাৰ আজাদ অঞ্চলৰ এখন বৃহৎ বজাৰ, য'ত মই বৰ্তমান উপস্থিত আছোঁ আৰু মোৰ জন্মস্থান এইখন। ধন্যবাদ।